কলিয়াবৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ লোকসভাৰ বিৰোধী দলৰ সন্মানীয় উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি উপজা দিন উপলক্ষে আমি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাব সৰুপথাৰে আজি ধৰ্মশক্তি প্ৰতিষ্ঠান বৰপথাৰত আমাৰ কণ মইনা মইনীহঁতৰ ওচৰলৈ আহিছোঁ আৰু তেওঁলোকৰ ওচৰলৈ আহি আমি এটি কেক কাটি মিঠাই আৰু শীতল পনীয় আমি দি তেওঁলোকক আমি শুশ্ৰূষা কৰিছোঁ, সেৱা কৰিছোঁ। আমি আশা ৰাখিছোঁ মাননীয় সাংসদজনৰ আগন্তুক দিনত উজ্জ্বল ভৱিষ্যত হওক, তেওঁৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু তেওঁৰ যাতে শক্তিশালী ৰূপে ভাৰতবৰ্ষৰ এটা কণ্ঠ হৈ আমাক সদায় আমাৰ মাজলৈ সুনাম আনিব পাৰে, তাৰ কাৰণে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।